এবাৰ ৰোহন, কীৰ্তন, সংকেত আৰু ৰশ্মিয়ে ডক্তৰৰ তাত সিহঁতৰ বেমাৰ দেখুৱাবলৈ গ'ল। সিহঁতে এটা এটাকৈ নিজৰ বেমাৰ দেখুৱালে। প্ৰথমতে কীৰ্তনে নিজৰ বেমাৰ দেখুৱাবলৈ গ'ল। তেতিয়া ডক্তৰে তেওঁক সুধিলে, তোমাৰ কি বেমাৰ হৈছে? তাৰ পিছত কীৰ্তনে উত্তৰ দিলে, মই ওখ ঠাইত থাকিব নোৱাৰো, মোৰ ওখ ঠাইৰ পৰা ভয় লাগে। ইয়াৰ পিছত ডক্তৰে তেওঁৰ কথা শুনি তেওঁক যাবলৈ দিলে। ইয়াৰ পিছত ৰোহনে তেওঁৰ বেমাৰ দেখুৱাবলৈ আহিলে। ইয়াৰ পিছত ডক্তৰে ৰোহনক সুধিলে, তোমাৰ কি বেমাৰ হৈছে? ৰোহনে ক'লে, মোৰ বেক্টেৰিয়া আৰু ভাইৰাছৰ প্ৰতি বহুত ভয় আছে, সেইবাবে মই দিনটোত 100 বাৰ চাবোনেৰে হাত ধোওঁ। ডক্তৰে ৰোহনৰ কথাখিনি শুনি ৰোহনক ঘৰলৈ যাবলৈ ক'লে। ইয়াৰ পাছত সংকেতে নিজৰ বেমাৰ দেখুৱাবলৈ আহিলে। সংকেতক ডক্তৰে সুধিলে, তোমাৰ কি বেমাৰ হৈছে? সংকেতে উত্তৰ দিলে, মোৰ পানী বৰ ভয় লাগে, মই পানীৰ ওচৰলৈ যাবই নোৱাৰো। ডক্তৰে সংকেতৰ কথাখিনি শুনি সংকেতক ঘৰলৈ যাবলৈ ক'লে। ইয়াৰ পাছত ৰশ্মিয়ে নিজৰ বেমাৰ দেখুৱাবলৈ গ'ল। ডক্তৰে তেওঁক সুধিলে, তোমাৰ কি বেমাৰ হৈছে? তাই ক'লে, মই বন্ধ কোঠালি বৰ ভয় কৰোঁ, মই বন্ধ কোঠালিৰ ভিতৰত যাবই নোৱাৰো। এদিন ডক্তৰে তিনিওজনৰ ঘৰত গ'ল আৰু তেওঁ গম পালে যে তিনিজনে মিছা কৈছে আৰু এজনে সঁচা কৈছে। আপোনালোকে এতিয়া তেওঁলোকৰ ঘৰ কেইটাৰ ছবি কেইখন চাই কিনে উত্তৰ দিবলৈ চেষ্টা কৰক যে কোন তিনিজনে মিছা কৈছে আৰু কোনজনে সঁচা কৈছে। এতিয়া আপোনালোকে ছবি কেইখন চাওক আৰু 6 ছেকেণ্ডত উত্তৰটো দিবলৈ চেষ্টা কৰক। সিহঁতৰ ভিতৰত সংকেতে মিছা কৈছে, কিয়নো তেওঁ কৈছিল যে তেওঁৰ পানীৰ ভয় আছে। যদি তেওঁৰ পানীৰ ভয় আছে, তেওঁৰ চোফাখনৰ কাষত এটা মাছ থোৱা আছে, তাতে পানী আছে। সিহঁতৰ ভিতৰত ৰোহনে মিছা মাতিছে, কিয়নো তেওঁৰ ঘৰত ৰুমটোত গছ-গছনি আছে, কিয়নো গছ-গছনিৰ পৰা বহুতো বেক্টেৰিয়াৰ সৃষ্টি হয়। সেইবাবে ডক্তৰে গম পালে যে যদি ৰোহনৰ বেক্টেৰিয়াৰ প্ৰতি ইমানে ভয় আছে, তেতিয়াহ'লে ৰুমৰ ভিতৰত গছ-গছনিৰ নাৰাখিলেই হয়। ইয়াৰ পিছত ৰশ্মিয়েও মিছা মাতিছে, কিয়নো তেওঁ কৈছিল যে তেওঁৰ বন্ধ কোঠালি ভয় লাগে। ডক্তৰে ৰশ্মিৰ ঘৰত গম পালে যে ৰশ্মিৰ ঘৰটো বন্ধ। যদি তেওঁৰ বন্ধ কোঠালি ভয় লাগিলে হয়, তেওঁ বন্ধ ঘৰত নাথাকিলে হয়। কিন্তু কেতনৰ ঘৰত ডক্তৰে যাই গম পালে যে কেতনে সঁচা কৈছে। কেতনৰ ৰুমত গৈ ডক্তৰে বিশেষ একো নেদেখিলে। আনকি কেতনে শুওঁতেও পাকাতে ঘুমায়, কিয়নো তেওঁ ওখ বস্তু ভয় কৰে, সেইবাবে বিচনাখনকো তেওঁ ভয় কৰে। সেইবাবে ডক্তৰে গম পালে যে কেতনে সঁচা কৈছে। আজিৰ আপোনালোকৰ শেষৰ প্ৰশ্নটো হ'ল, আপোনালোকে এই ছবিখন ভালদৰে চাওক আৰু ছবিকেইখনৰ মাজত কি পাৰ্থক্য আছে উত্তৰটো 6 ছেকেণ্ডৰ ভিতৰত দিবলৈ চেষ্টা কৰক। উত্তৰটো হ'ল, মই চিন দিয়া ছবিখন আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে ছবিখনত থকা পুতলাটোৰ এটা দাঁত নাই। যদি আপোনালোকক আমাৰ এই ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব।